সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক সকলোৱে নিশ্চয় পঢ়া শুনা আৰম্ভ কৰিছা। আমি ইতিমধ্যে ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠটি আৰম্ভ কৰিছিলোঁ। সেই অনুসৰি সেই পাঠটি বা পদ্যটিৰ লেখক মাধৱ কন্দলীদেৱৰ সম্পৰ্কত আমি কিছু কথা আলোচনা কৰিলোঁ। আজি আমি ৰাৱণক বিভীষণৰ সজ উপদেশ এই পাঠটিৰ মূল অংশলৈ আগবাঢ়িম। তোমালোকে এটা কথা মনত ৰাখিবা যে ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠটি লোৱা হৈছে মাধৱ কন্দলী বিৰচিত ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা। সুন্দৰাকাণ্ডৰ পৰা ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠটি লোৱা হৈছে। তোমালোকে যাতে ভুল নকৰা, কাৰণ এই প্ৰশ্নটি প্ৰায়ে পৰীক্ষাত আহি থাকে। তোমালোক সকলোৱে ৰামায়ণৰ কাহিনী শুনিছা বা সকলোৱে ৰামায়ণৰ কাহিনী জানা। অলপ মই কৈ দিছোঁ, কাৰণ পাঠটি আৰম্ভ কৰিবলৈ তেতিয়া ভাল হ'ব। আমি সকলোৱে জানো যে অযোধ্যাৰ ৰজা আছিল দশৰথ। ৰজা দশৰথৰ 3গৰাকী পত্নী, সেয়া ক্ৰমে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। আৰু তেওঁলোকৰ সন্তানসকল ক্ৰমে আছিল ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। ৰজা দশৰথে বিচাৰিছিল তেওঁৰ পাছত তেওঁৰ ৰাজসিংহাসনত অধিষ্ঠিত হওক তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰ। কিন্তু এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কোনে কৰিছিল? এই ক্ষেত্ৰত বাধা সৃষ্টি কৰিছিল কৈকেয়ীয়ে। কাৰণ ৰাণী কৈকেয়ীয়ে বিচাৰিছিল তেওঁৰ সন্তান ভৰতহে ৰাজসিংহাসনত অধিষ্ঠিত হওক। এবাৰ ৰজা দশৰথৰ কি হৈছিল? টান নৰিয়া হৈছিল, অৰ্থাৎ টান অসুখ হৈছিল। আৰু সেই টান নৰিয়া বা অসুখ হওঁতে ৰাণী কৈকেয়ীয়ে ৰজা দশৰথক ভালদৰে শুশ্ৰূষা কৰিছিল। ৰজা দশৰথ ৰাণী কৈকেয়ীৰ শুশ্ৰূষাত সন্তুষ্ট হৈছিল আৰু তেতিয়া তেওঁ ৰাণীক কৈছিল যে তোমাৰ শুশ্ৰূষাত মই সন্তুষ্ট হৈছোঁ, তুমি এতিয়া মোৰ পৰা কিবা এটা বৰ বিচৰা। তেতিয়া ৰাণী কৈকেয়ীয়ে কৈছিল যে মোক এতিয়া বৰ নালাগে, আপুনি যি দুটা বৰ মোক দিম বুলি কৈছে সেই বৰ দুটা মই উচিত সময়ত আপোনাৰ পৰা বিচাৰিম আৰু তেতিয়া আপুনি মোক সেই বৰ দুটা দিব। ৰাণী কৈকেয়ীয়ে সেই বৰ বিচৰাৰ উচিত সময় কেতিয়া বাছি ল'লে? যেতিয়া ৰামচন্দ্ৰক ৰাজসিংহাসনত অধিষ্ঠিত কৰিবলৈ বিচৰা হ'ল। আৰু ৰাণী কৈকেয়ীয়ে তেতিয়া ৰজাৰ পৰা দুটা বৰ বিচাৰিছিল। সেই বৰ দুটাৰ প্ৰথম বৰটো আছিল যে ৰামচন্দ্ৰই 14 বছৰৰ কাৰণে বনবাস খাটিবলৈ যাব লাগিব, আৰু দ্বিতীয় বৰটো অনুসৰি ভৰতক ৰাজসিংহাসনত অধিষ্ঠিত কৰিব লাগিব। আৰু আমি সকলোৱে জানো যে ৰামচন্দ্ৰই পিতৃবাক্য কেতিয়াও অমান্য কৰা নাছিল। গতিকে ৰামচন্দ্ৰই কি কৰিছিল? তেওঁৰ পিতৃৰ সেই বাক্য পালন কৰিবৰ কাৰণেই তেওঁ কি কৰিছিল? 14 বছৰ বনবাস খাটিবৰ কাৰণে গৈছিল। আৰু সেই বনবাস খাটিবলৈ যাওঁতে তেওঁক সংগ প্ৰদান কৰিছিল তেওঁৰ ভাতৃ লক্ষ্মণ আৰু তেওঁৰ পত্নী সীতা দেৱীয়ে। এইবোৰ আমি সকলোৱে জানো। কিন্তু ৰামচন্দ্ৰই যেতিয়া বনবাস খাটিবলৈ গৈছিল আৰু তেওঁৰ লগত লক্ষ্মণ আৰু সীতা আছিল, তেতিয়া তেওঁলোকৰ কিন্তু বনবাসৰ সেই কালচোৱা বৰ বেছি ভাল নাছিল, মানে মসৃণ নাছিল তেওঁলোকৰ কাৰণে। কিয়? কাৰণ লংকাৰ ৰজা ৰাৱণে সীতা দেৱীৰ ৰূপত মুগ্ধ হৈ সীতাক হৰণ কৰি লৈ গৈছিল। ৰজা ৰাৱণ আছিল লংকাধিপতি। গতিকে ৰাৱণে যেতিয়া সীতাক হৰণ কৰি লংকালৈ লৈ গৈছে, তেতিয়া কিন্তু ৰাৱণৰ মাতৃ নৈকেশীয়ে ৰাৱণৰ সেই কাৰ্যটো ভাল পোৱা নাছিল। তেতিয়াহ'লে ৰাৱণৰ মাকৰ নাম আছিল নৈকেশী। ৰাৱণৰ মাতৃ নৈকেশীয়ে ৰাৱণৰ সেই কাৰ্যটো ভাল পোৱা নাছিল। কাৰণ চাবলৈ গ'লে পৰস্ত্ৰী হৰণ কৰা কাৰ্যটোৱে হৈছে এটা গৰ্হিত কাৰ্য বা এটা বেয়া কাৰ্য। গতিকে মাক নৈকেশীয়ে ৰাৱণৰ জীৱনৰ সম্ভাৱ্য বিপদৰ উমান পাইছিল। কাৰণ নৈকেশীয়ে গম পাইছিল যে কেনেবাকৈ যদি ৰজা ৰামচন্দ্ৰই পত্নী সীতা দেৱীৰ সন্ধানত আহি লংকাত ভৰি দিবলৈ হয়, তেতিয়াহ'লে লংকাখনটো ধ্বংস হ'বই, লগে লগে ৰাৱণৰ জীৱনলৈ বিপদ নামি আহিব। গতিকে মাক নৈকেশীয়ে কি কৰিছিল? তেওঁৰ অন্যতম সন্তান যি
তোমাৰ ধাৰ্মিক আছিল, সেই সন্তান হৈছে তোমাৰ বিভীষণ। সেই বিভীষণৰ ওচৰলৈ গৈছে আৰু বিভীষণৰ ওচৰলৈ গৈ বিভীষণক তেওঁ কৈছে যে তুমি এতিয়াই তোমাৰ জ্যেষ্ঠ ভাতৃ ৰাৱণৰ কাষলৈ যোৱা আৰু ৰাৱণৰ কাষলৈ গৈ তুমি তেওঁক এনেধৰণৰ কিছুমান উপদেশ প্ৰদান কৰা যাতে যিখিনি উপদেশ শুনাৰ পাছত ৰাৱণে ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক পুনৰ ৰামৰ হাতত অৰ্পণ কৰে। বুজি পাইছা? গতিকে সীতা দেৱীক ৰামৰ হাতত অৰ্পণ কৰাই ৰাৱণক সুপথলৈ উভতাই আনিবলৈ মাক নৈকেশীয়ে কি কৰিছে? বিভীষণক অনুৰোধ জনাইছে আৰু মাতৃৰ সেই অনুৰোধ ক্ৰমে বিভীষণে কি কৰিছে? ৰাৱণৰ কাষলৈ গৈছে আৰু ৰাৱণৰ কাষলৈ গৈ বিভীষণে কিছুমান ৰাৱণক সজ উপদেশ প্ৰদান কৰিছে। গতিকে বিভীষণে ৰাৱণক কেনেকুৱা ধৰণৰ সজ উপদেশ প্ৰদান কৰিছে সেই কথাখিনিকে আমি এই পদ্যটোত পঢ়িম। বুজিব নিশ্চয় পাৰিছা। প্ৰথমে মই অলপ পঢ়ি দিছোঁ, তোমালোক সকলোৱে কিতাপখন উলিয়াই ল'বা। ৰাৱণ বকিয়া আছে পাত্ৰ সমন্বিতে, বিষ্ণুত ভকত গয়া মিলিলত হিতে। গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ, ৰামত ভকত অতিশয় শুদ্ধ মন। ৰাজনয় সমুচিত ধৰ্মক জানন্ত, ৰাৱণক সম্বোধিয়া বাক্য বুলিলন্ত। লংকাপুৰী হনুমন্ত গৈল যেন মতে, আপুনিও দেখিলাহা পাত্ৰ সমন্বিতে। কাহাৰ শকতি আছে এক দেও কৰি, শতেক সহস্ৰপদ সাগৰ কতৰি। নিসংশয় মনে আখি পখিল নগৰ, সৰ্বদেশ চাহিল ফুৰিল ঘৰে ঘৰ। সীতাকো দেখিলে মাৰিলেক সেনাগণ, বন ভাঙি সিঠানকো কৰিলে উচ্চন। ইন্দ্ৰজিতে যুঁজিল যুদ্ধৰ যত ধৰ্ম, নাগ বাখে বান্ধিলেক ইকি যোগ্য কৰ্ম। দণ্ড বিহিল শোভাই ৰাখিলেক বধ, লাঞ্জৰ অগণি লংকা কৰিলে দগধ। উত্তম অধম যে মধ্যম কহে মন্ত্ৰ, সত্তৰ ত্ৰিবিধ কৰিবাক লাগে তন্ত্ৰ। একৈক সুমন্ত্ৰী মোৰ বুদ্ধিত অপাৰ, আপুনি সকলে জানা কি কহিবুৱাৰ। পঢ়াই যাওঁতে তোমালোকে অৰ্থবিলাক নিশ্চয় বুজিবই পাৰিছা। পঢ়াই যাওঁতে মই তোমালোকক টান শব্দৰ অৰ্থবিলাক কৈ যাম, প্ৰয়োজন সাপেক্ষে তোমালোকে নিজৰ বহীত লিখি ল'বা আৰু কিছুমান শব্দৰ অৰ্থ তোমালোকৰ পাঠটোতে পিছফাললৈ দিয়া আছে। ৰাৱণ বকিয়া আছে পাত্ৰ সমন্বিতে। বকিয়া মানে হৈছে বহি থকা, পাত্ৰ শব্দৰ অৰ্থ হৈছে মন্ত্ৰী, সমন্বিতে মানে সৈতে বা সহিতে। বিষ্ণুত ভকত বুলি ইয়াত বিভীষণৰ কথা কৈছে। গয়া মানে যোৱা বা গৈ, মিলিল মানে লগ কৰা, তহিতে মানে তাতে। ৰাৱণ বকিয়া আছে পাত্ৰ সমন্বিতে, বিষ্ণুত ভকত গয়া মিলিলত হিতে। ৰাৱণে ৰাজসভাত মন্ত্ৰীসকলৰ সৈতে বহি আছিল আৰু তেনেকুৱা সময়তে বিষ্ণু ভক্ত বিভীষণ গৈ তাত উপস্থিত হ'লগৈ বা বিষ্ণু ভক্ত বিভীষণে গৈ ৰাৱণক লগ কৰিলেগৈ। গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ, ৰামত ভকত আতিশয় শুদ্ধ মন। বিভীষণ আছিল গহীন গম্ভীৰ ধীৰ বীৰ পুৰুষ, ৰাম ভক্ত, আতিশয় মানে হৈছে বৰ বেছি, শুদ্ধ মন মানে পবিত্ৰ মনৰ গৰাকী। তেতিয়াহ'লে ইয়াত কৈছে ৰাৱণে ৰাজসভাত মন্ত্ৰীসকলৰ সৈতে বহি আছিল আৰু তেনেকুৱা সময়তে বিষ্ণু ভক্ত বিভীষণ গৈ তাত উপস্থিত হ'লগৈ। বিভীষণ আছিল গহীন গম্ভীৰ ধীৰ বীৰ পুৰুষ, ৰাম ভক্ত আৰু অতি পবিত্ৰ মনৰ গৰাকী। বিভীষণৰ বিষয়ে ভালদৰে শুনিবা, কাৰণ বিভীষণৰ চাৰিত্ৰিক বিশ্লেষণ কৰিবলৈ আহে। ৰাজনয় সমুচিত ধৰ্মক জানন্ত, ৰাৱণক সম্বোধিয়া বাক্য বুলিলন্ত। ৰাজন শব্দৰ অৰ্থ হৈছে ৰজা, সমুচিত মানে সমগ্ৰ বা সমুদায়, গোটেই, জানন্ত মানে জনা, সম্বোধিয়া মানে সম্বোধন ধৰা, বুলিলন্ত মানে হৈছে কোৱা। এজন ৰজাই কি কৰে?
এজন ৰজাই এখন ৰাজ্য শাসন কৰে। গতিকে কোনো ব্যক্তি ৰজা হওঁ বুলিলে আচলতে হ'ব নোৱাৰে। এখন ৰাজ্য শাসন কৰিবলৈ হ'লে ৰজাজনৰ ৰাজনীতিৰ সম্পৰ্কত তেওঁ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব। তাৰমানে এজন ৰজাই কি কি কাম কৰিব লাগে, কি কি কাম কৰিব নালাগে, সেই সম্পূৰ্ণখিনি জ্ঞান কাৰ থাকিব লাগিব? ৰজাজনৰ থাকিব লাগিব। গতিকে বিভীষণ কোন? বিভীষণ হৈছে লংকাৰ ৰজা ৰাৱণৰ ভাতৃ। গতিকে বিভীষণ যদিও ৰাৱণৰ ভায়েক, তথাপিতো ককায়েক ৰাৱণ কিন্তু লংকাৰ অধিপতি। গতিকে এজন ৰজাক যেতিয়া বিভীষণে উপদেশ দিবলৈ গৈছে, যি ক্ষেত্ৰতে নহওক লাগিলে, সেই বিষয়টোৰ ওপৰত জ্ঞান কাৰ থাকিব লাগিব? সেই ব্যক্তিজনৰ থাকিব লাগিব। গতিকে ইয়াত কৈছে যে ৰাজনীতিৰ সম্পৰ্কত সম্পূৰ্ণ জ্ঞান কাৰ আছিল বা কোনে জানিছিল? বিভীষণে জানিছিল। অৰ্থাৎ বিভীষণে এজন ৰজাৰ কৰণীয় অকৰণীয় বা আমি ক'ব পাৰোঁ যে বিভীষণৰ ৰাজনীতিৰ সম্পৰ্কত সম্পূৰ্ণ জ্ঞান আছিল। আৰু সেইকাৰণে বিভীষণে ৰাৱণক সম্বোধন ধৰি তেওঁ কৈছে। তাৰমানে তুমি কোনোবা এজন ব্যক্তিক যেতিয়া কিবা এটা বিষয়ত উপদেশ দিবলৈ যাবা, সেই উপদেশ দিবলৈ যোৱাৰ আগতে সেই বিষয়টোৰ ওপৰত তোমাৰ জ্ঞান কিন্তু থাকিব লাগিব। বুজি পাইছা? সেই কথাটোকে ইয়াত কৈছে। বিভীষণে যিহেতু ৰাৱণক বুজাবলৈ গৈছে, গতিকে বিভীষণৰো কি বুজাবলৈ গৈছে? সীতাক তেওঁ ৰামচন্দ্ৰৰ হাতত ঘূৰাই দিব লাগে, সেই কথাখিনিকে ক'বলৈ গৈছে। গতিকে ৰজাৰ কৰণীয় অকৰণীয় সেই গোটেই কথাখিনি সম্পৰ্কত জ্ঞান আমাৰ বিভীষণৰ আছিল। সেই গতিকে বিভীষণে ৰাৱণক ক'বলৈ আৰম্ভ কৰিছে। তেওঁ কি বুলি কৈছে? লংকাপুৰী হনুমন্ত গৈল যেন মতে, আপুনিও দেখিলাহা পাত্ৰ সমন্বিতে। প্ৰথমেই বিভীষণে ৰাৱণক কৈছে, হনুমান আহি কিদৰে লংকাখন পুৰি থৈ গ'ল বা লংকাখন জ্বলাই থৈ গ'ল, সেই দৃশ্যটো আপুনিও দেখিলে আৰু আপোনাৰ লগত যিসকল মন্ত্ৰীবৰ্গ বহি আছে তেওঁলোকেও দেখিলে। হনুমানে আহি কিদৰে লংকাখন জ্বলাই থৈ গ'ল, সেই দৃশ্যটো আপুনিও দেখিলে আৰু আপোনাৰ লগত বহি থকা মন্ত্ৰীসকলেও দেখিলে। বিভীষণে ৰাৱণক কৈছে, কাহাৰ শকতি আছে এক দেও কৰি, শতেক সহস্ৰপদ সাগৰক তৰি। বিভীষণে ৰাৱণক সুধিছে, কাহাৰ মানে কাৰ, শকতি মানে হৈছে শক্তি, দেও মানে হৈছে সামান্য দীঘলকৈ জাপ মৰা, তৰি মানে হৈছে পাৰ হোৱা। এইটো তৰি শব্দৰ অৰ্থ চাবা, খুব আহি থাকে। বিভীষণে কৈছে, কাৰ শক্তি আছে যিজনে একে দেৱতে বা একে জাপে শত সহস্ৰ ব্যাপ্ত হৈ থকা সাগৰখন পাৰ কৰিব পাৰে। বিভীষণে ৰাৱণক কৈছে যে কাৰ শক্তি আছে যিজনে একে জাপে শত সহস্ৰ ব্যাপ্ত হৈ থকা সাগৰখন পাৰ কৰিব পাৰে। সাগৰ মানে কি? সীমাহীন জলৰাশি। এটা পাৰত থিয় হ'লে তুমি আনটো পাৰ চকুৰে মনিব নোৱাৰা। গতিকে তেনেকুৱা এখন সাগৰ কোনে পাৰ কৰিছে? এটা সামান্য বান্দৰে পাৰ কৰিছে। সেইকাৰণে কৈছে, কাৰ শক্তি আছে যিজনে একে জাপে সাগৰখন পাৰ কৰিব পাৰে। নিসংশয় মনে আঁকি পখিল নগৰ, সৰ্বদেশ চাহিল ফুৰিল ঘৰে ঘৰ। নিসংশয় মানে কোনো ভয় নোহোৱাকৈ, আঁখি মানে আহি, পখিল মানে সুমোৱা বা প্ৰৱেশ কৰা, সৰ্বদেশ মানে সকলোবিলাক ঠাই কথা কৈছে, চাহিল মানে চোৱা। তেওঁ কৈছে, নিসংশয় মনে আঁকি পখিল নগৰ, সৰ্বদেশ চাহিল ফুৰিল ঘৰে ঘৰ। হনুমানে একে জাপে শত সহস্ৰ ব্যাপ্ত হৈ থকা সাগৰখন কেৱল পাৰ কৰাই নহয়, হনুমানে সাগৰ পাৰ হৈ লংকাত ভৰি দিছে। লংকাত ভৰি দি তেওঁ কি কৰিছে? কোনো ভয় নোহোৱাকৈ আহি হনুমানে লংকাৰ নগৰত প্ৰৱেশ কৰিছে। সৰ্বদেশ চাহিল ফুৰিল ঘৰে ঘৰ। লংকাৰ যিমানবিলাক ঠাই আছিল, প্ৰতিডোখৰ ঠাই হনুমানে চাইছে আৰু লংকাৰ যিমানবিলাক ঘৰ আছে প্ৰতিটো ঘৰলৈ হনুমান গৈছে। সীতাকো দেখিলে মাৰিলেকো সেনাগন, বন ভাঙি সিঠানকো কৰিলে উচ্চন। ইয়াত সিঠান মানে সেই ঠাই, উচ্চন মানে হৈছে ধ্বংস। তেওঁ কৈছে, সীতাকো দেখিলে মাৰিলেকো সেনাগন। আমি সকলোৱে জানো যে ৰাৱণে সীতাক যেতিয়া হৰণ কৰি আনি তেওঁ ক'ত থৈছে? সীতাক অশোক বনত থৈছিলে। গতিকে সীতাক কিন্তু ৰাৱণে নিছিদ্ৰ পহৰাৰ মাজত থৈছিল। কিন্তু সেই নিছিদ্ৰ পহৰা ভেদ কৰি হনুমানৰ নিচিনা এটা সামান্য বান্দৰেও কি কৰিছে? সীতা দেৱীক দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছে।
আৰু ৰাৱণৰ সেনাবিলাকক হনুমানে বধ কৰিছে। বন ভাঙি মানে বাগিচা ভাঙি সেই ঠাই একেবাৰে কি কৰিছে, ধ্বংস কৰি পেলাইছে। বুজি নিশ্চয় পাইছা। ইন্দ্ৰজিতে যুঁজিল যুদ্ধৰ যত ধৰ্ম, নাক পাখে বান্ধিলে ক একি যোগ্য কৰ্ম। ইন্দ্ৰজিত হৈছে ৰজা ৰাৱণৰ পুত্ৰ। বিভীষণে কৈছে যে ইন্দ্ৰজিতে যুঁজিল যুদ্ধৰ যত ধৰ্ম। হনুমানে যেতিয়া লংকাত উপদ্ৰৱ সৃষ্টি কৰিছে তেতিয়া কি কৈছে, ইন্দ্ৰজিতে হনুমানৰ লগত যুদ্ধ কৰিছে। প্ৰথম অৱস্থাত ইন্দ্ৰজিতে যেতিয়া হনুমানৰ লগত যুদ্ধ কৰিছে তেতিয়া ইন্দ্ৰজিতে ন্যায় যুদ্ধত লিপ্ত হৈছে। কিন্তু ইন্দ্ৰজিতে পাছলৈ যেতিয়া দেখিলে যে তেওঁ হনুমানক পৰাজয় কৰিব পৰা নাই, তেতিয়া ইন্দ্ৰজিতে কিন্তু কি কৰিছে, অন্যায়ৰ আশ্ৰয় লৈছে। আৰু অন্যায়ৰ আশ্ৰয় লৈ কি কৰিছে, ইন্দ্ৰজিতে হনুমানক নাগ পাখেৰে বান্ধি পেলাইছে। নাগ পাখ মানে হৈছে, নাগ মানে হৈছে সাপ, পাখ মানে হৈছে ৰছী। গতিকে পুৰণি কালত ৰণত শত্ৰুক বান্ধিবলৈ ব্যৱহাৰ কৰা সাপৰ নিচিনা জৰি। গতিকে ইন্দ্ৰজিতে কি কৰিছে, হনুমানক নাগ পাখেৰে বান্ধি পেলাইছে। গতিকে বিভীষণৰ দৃষ্টিত এইটো কিন্তু আচলতে উচিত কৰ্ম হোৱা নাই। বুজি পাইছা? গতিকে ইন্দ্ৰজিতে তেতিয়াহ'লে প্ৰথম অৱস্থাত ন্যায় যুদ্ধত হনুমানৰ লগত লিপ্ত হৈছে, কিন্তু পিছত হনুমানক পৰাজয় কৰিব নোৱাৰি ইন্দ্ৰজিতে নাগ পাখেৰে হনুমানক মানে বন্দী কৰিছে। গতিকে এইটো যে যোগ্য কৰ্ম হোৱা নাই বা উচিত কৰ্ম হোৱা নাই, সেই কথাটো বিভীষণে ৰাৱণক কিন্তু মনত পেলাই দিছে। দণ্ড বিহিলোহু ভাই ৰাখিলে ক বধ, লাঞ্জৰ অগণি লংকা কৰিলে দগধ। দণ্ড মানে হৈছে শাস্তি, বিহিলোহু মানে হৈছে বিহা, লাঞ্জ মানে হৈছে নেজ, অগণি মানে জুই, দগধ মানে হৈছে দগ্ধ মানে পুৰা। দণ্ড বিহিলোহু ভাই ৰাখিলে ক বধ, লাঞ্জৰ অগণি লংকা কৰিলে দগধ। হনুমানে যেতিয়া লংকা নগৰীত উপদ্ৰৱ সৃষ্টি কৰিছে তেতিয়া কি কৰা হৈছে, হনুমানক বন্দী কৰা হৈছে। হনুমানক বন্দী কৰি যেতিয়া ৰজা ৰাৱণৰ সন্মুখত উপস্থিত কৰোৱা হৈছে তেতিয়া ৰজা ৰাৱণে কিন্তু কি কৰিছে, হনুমানক মৃত্যুদণ্ডৰ আদেশ দিছিল। কিন্তু সেই মুহূৰ্তত ন্যায়পৰায়ণ বিভীষণে ৰাৱণক সোঁৱৰাই দিছিল যে হনুমানক আপুনি কেতিয়াও মৃত্যুদণ্ডৰে দণ্ডিত কৰিব নোৱাৰে। কিয়? কাৰণ হনুমান দূত হিচাপে, কাৰ দূত হিচাপে? ৰামচন্দ্ৰৰ দূত হিচাপেহে লংকালৈ আহিছে। আৰু দূতক কেতিয়াও ৰাজনীতিৰ নিয়ম অনুসৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিব নোৱাৰি। গতিকে ৰাৱণক যেতিয়া বিভীষণে সেই কথাষাৰ কৈছে তেতিয়া ৰাৱণে লগে লগে কি কৰিছে, হনুমানৰ মৃত্যুদণ্ডৰ আদেশটো তেওঁ স্থগিত ৰাখিছে আৰু শাস্তি দিবলৈ তেওঁ আদেশ দিছে। কি শাস্তি প্ৰদান কৰিলে? তেওঁ হনুমানৰ নেজত জুই লগাবলৈ আদেশ দিলে। আৰু ৰজাই কোৱাৰ দৰে হনুমানৰ নেজত জুই লগাই দিয়া হ'ল। কিন্তু আমি সকলোৱে জানো যে হনুমানৰ নেজত লগোৱা সেই জুয়ে গোটেই স্বৰ্ণপুৰী লংকাখন দগধ মানে পুৰি ছাৰখাৰ কৰি পেলালে। তাৰমানে ইয়াত বিভীষণে যদিওবা হনুমানৰ কৰ্মৰ আভাস দিছে, হনুমানে লংকালৈ আহি কি কি কাণ্ড সংঘটিত কৰিছে তাৰ জৰিয়তে কিন্তু পৰোক্ষভাৱে তেওঁ কি কৈছে, ৰজা ৰামচন্দ্ৰৰ শক্তি সামৰ্থ্যৰহে ইংগিত দিছে। তেওঁ এই কথাটো বুজাব বিচাৰিছে যে ৰামচন্দ্ৰৰ দূত সামান্য বান্দৰ হনুমান যদি ইমানখিনি শক্তিৰ গৰাকী হয় তেতিয়াহ'লে স্বয়ং ৰামচন্দ্ৰ কিমান শক্তিৰ গৰাকী হ'ব, সেই কথাটো আচলতে ৰজা ৰাৱণে অনুমান কৰাটো প্ৰয়োজন। তেওঁ ক'ব বিচাৰিছে যে ৰামচন্দ্ৰ যদি কেনেবাকৈ আহি তাৰমানে লংকাত উপস্থিত হয় তেতিয়াহ'লে লংকাৰ অৱস্থা শোচনীয় হ'ব। তেওঁ পৰোক্ষভাৱে ৰাৱণক কৈছে যে আপুনি আচলতে সীতা দেৱীক ৰামচন্দ্ৰৰ হাতত অৰ্পণ কৰক। বুজি পাইছা? তাৰমানে তেওঁ ৰামচন্দ্ৰৰ শক্তি সামৰ্থ্যৰ ইংগিত ৰজা ৰাৱণক দিছে। যদি তোমালোকে বুজাত কিবা টান পাইছা তেতিয়াহ'লে জনাবা। উত্তম অধম যে মধ্যম কহে মন্ত্ৰ, সত্তৰ ত্ৰিবিধ কৰিবাক লাগে তন্ত্ৰ। বিভীষণে কৈছে আমাৰ শাস্ত্ৰত তিনিবিধ মন্ত্ৰণা আছে। সেই তিনিবিধ মন্ত্ৰণা হৈছে উত্তম, অধম আৰু মধ্যম। মন্ত্ৰ মানে ইয়াত জৰা ফুকা মন্ত্ৰৰ কথা কোৱা নাই, মন্ত্ৰ মানে ইয়াত নীতি নিয়মৰ কথা কৈছে। তেতিয়াহ'লে আমাৰ শাস্ত্ৰত উত্তম, মধ্যম, অধম নামৰ তিনিবিধ মন্ত্ৰণা বা নীতি আছে। আৰু আমি যেতিয়া ৰাজকাৰ্য কৰোঁ তেতিয়া সেই ৰাজকাৰ্য পালন কৰোঁতে আচলতে কি কৰিব লাগে, এই তিনিবিধ মন্ত্ৰণা সাধাৰণতে মানি চলিব লাগে।
কোনে কাক কৈছে? বিভীষণে ৰজা ৰাৱণক কৈছে। একৈক সুমন্ত্ৰী মোৰ বুদ্ধিত অপাৰ, আপুনি সকলে জানা কি কহি বোৱাৰ। ইয়াত একৈক শব্দৰ অৰ্থ হৈছে এজন এজন, আৰ মানে হৈছে আৰু। বিভীষণে ৰাৱণক কৈছে যে আমাৰ ৰাজসভাত যিমানবিলাক মন্ত্ৰী আছে সকলোবিলাক মন্ত্ৰী মানে এজন এজন বা প্ৰত্যেকজন মন্ত্ৰী হৈছে বুদ্ধিত সাগৰ স্বৰূপ। তেওঁ কৈছে যে আমাৰ ৰাজ্যত যিমানখিনি মন্ত্ৰী আছে প্ৰত্যেকজন মন্ত্ৰী হৈছে বুদ্ধিয়ক। গতিকে আপোনালোক সকলোৱে এই কথাটো জানে, গতিকে মই নোৱাৰো কি ক'ম। বুজি পাইছা নহয়? যেতিয়া বিভীষণে ৰাৱণক উপদেশ দিবলৈ কৈছে, তেতিয়া উপদেশ দিবলৈ যাওঁতে কেৱল ৰাজসভাত ৰাৱণ বহি থকা নাই, ৰাৱণৰ কাষত কোন বহি আছে? মন্ত্ৰীসকলো বহি আছে। সেইকাৰণে তেওঁ কৈছে যে আমাৰ ৰাজ্যত যিমানবিলাক মন্ত্ৰী আছে প্ৰত্যেকজন মন্ত্ৰী হৈছে বুদ্ধিয়ক বা বুদ্ধিত সাগৰ স্বৰূপ। গতিকে আপোনালোক সকলোৱে এইবিলাক কথা জানে, উত্তম মধ্যম অধম এই মন্ত্ৰণাবিলাকৰ কথাও জানে, গতিকে মই নোৱাৰো আপোনালোকক কি ক'ম। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মই বুজিব পাৰিছা বুলিয়েই ধৰিছোঁ। যদিহে কিবা কেনেবাকৈ বুজিবলৈ টান পাইছা তেতিয়াহ'লে জনাবা। আজি আমি ইমানলৈকে পঢ়িছোঁ, একেদিনাখনে বেছি নপঢ়োঁ। গতিকে ইয়াত এতিয়া যিকেইটা হয়তো বা দুই এটা কুৱেশ্যন হ'ব পাৰে, সেই প্ৰশ্নবিলাক তোমালোকক মই দি দিম, তোমালোকে নিজৰ বহীত কৰি ৰাখিবা আৰু শব্দৰ অৰ্থ লগে লগে লিখি যাবা। পিছত পঢ়িম বুলি নথবা। প্ৰত্যেক দিনে যিখিনি আমি পাঠদান কৰোঁ সেই পাঠদানটো লগে লগে ভালদৰে শুনিবা। শুনি যদি প্ৰশ্ন দিছোঁ সেই প্ৰশ্নবিলাকৰ উত্তৰ কৰিবৰ কাৰণে তোমালোকে যত্ন কৰিবা। আৰু তিনি সহজ পাঠ সেইটো, গতিকে টান বুলি ধৰি নল'বা। টান বুলি ধৰিলেই টান হৈ যাব। বুজি পাইছা? তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।